হোৱাটছ আপ মাই ফ্ৰেণ্ডছ, আজি এই ভিডিঅ'টোত এনেকুৱা কিছুমান গেজেট দেখুৱাম যিবোৰ চাই আপোনাৰ চকু কপালত উঠিব। ঠিকেই শুনিছে, তো দিল থামকে বেঠিয়ে আৰু মজা লিজিয়ে। বলক আৰম্ভ কৰোঁ। টেক নাম্বাৰ ওৱান গেজেটটো হ'ল ইক্সিগো কভাৰ্ছ। দোস্ত, তলাটো আমি বহুত দেখিছোঁ হয়নে, কিন্তু এনেকুৱা তলা দেখিছেনে যিয়ে ইলেক্ট্ৰিক শ্বক সৃষ্টি কৰে? দেন চাওক, এই তলাটো এটা স্মাৰ্ট তলা। এই তলা ব্যৱহাৰ কৰিলে আপোনাৰ কেতিয়াও বেগ চুৰি নহয়। কোনোবাই যদি আপোনাৰ বেগটো চুৰ কৰিম বুলি ভাবিছে আৰু নোৱাৰে, কাৰণ বেগটো আপোনাৰ পৰা 5 মিটাৰমান দূৰত গ'লেই বেগৰ পৰা অট'মেটিকলি সৃষ্টি হ'ব এক ইলেক্ট্ৰিক শ্বক, আৰু লগে লগে বেগটো থৈ পলাই যোৱালৈ বাধ্য কৰাব। লগতে যদি আপুনি ইয়াৰ ভইচ মোডটো অন ৰাখে, দেনতো আৰু কথাই নাই। ভইচ মোড অন ৰাখিলে ইয়াৰ পৰা অট'মেটিকলি চাউণ্ড আহিব বেক এয়াৰ বুলি। তো দোস্ত, হয়নে মজাৰ বস্তু? তলাটো ফিংগাৰপ্ৰিণ্ট আৰু ব্লুটুথেৰে খোলা আৰু লগাব পাৰি। দেন দোস্ত, যদি প্ৰডাক্টটো কিনিব বুলি ইচ্ছা কৰিছে, ডেছক্ৰিপশ্যনত লিংক পাই যাব, তাৰ পৰা কিনিব পাৰিব। টেক নাম্বাৰ টু গেজেটটো হ'ল এটা একশ্যন কেমেৰা। আপুনি যদি এটা ব্লগাৰ বা আপোনাৰ যদি এটা ব্লগ চেনেল আছে, দেন কেমেৰাটো আপোনাৰ বাবে। বাকী একশ্যন কেমেৰাবোৰতকৈ এইটো অলপ বেলেগ। আপুনি যদি কিনিম বুলি ভাবি ডেছক্ৰিপশ্যনত লিংক পাই যাব। দেন বলক নেক্সট লৈ 3 নম্বৰ গেজেটটো হ'ল স্মাৰ্ট কিউব। দোস্ত, কিউবখিনি আমি আমাৰ আইকো টেষ্ট কৰোঁ নহয়নে? কিউবটো আমি বহুত দেখা পাইছোঁ নহয়নে? কিন্তু আপুনি স্মাৰ্ট কিউব দেখা পাইছেনে? এই স্মাৰ্ট কিউবটো আপোনাৰ স্মাৰ্টফোনৰ লগত কানেক্ট কৰি আপোনাৰ বন্ধুবৰ্গৰ লগত কৰিব পাৰে কম্পিটিশ্যন। বন্ধুসকল, আপোনালোকে কিউব খেলি ভাল পায়নে? কমেণ্টত জনাব। কিন্তু গেজেটটো কিনিব বুলি যদি ইচ্ছা প্ৰকাশ কৰিছে, দেন ডেছক্ৰিপশ্যনত লিংক পাই যাব, তাৰ পৰা কিনি ল'ব পাৰিব। তো দোস্ত, বলক আমি নেক্সট গেজেটলৈ আগবাঢ়োঁ। চাৰি নম্বৰ গেজেটটো হ'ল স্মাৰ্ট ভেকুম ক্লিনাৰ ৰবট। গেজেটটো আপোনাক দৈনন্দিন জীৱনত বহুত হেল্প কৰিব পাৰে। গেজেটটো আপোনাৰ স্মাৰ্টফোনৰ লগত কানেক্ট কৰি আপোনাৰ ইচ্ছামতে মেনেজ কৰিব পাৰে। গুগল এছিষ্টেণ্ট আৰু এলেক্সা কম্পেটেবল হয়। গেজেটটোত স্মাৰ্ট মোশ্যন নেভিগেশ্যনৰ জৰিয়তে অটো, ছিংগল ৰুম মোড আৰু ইত্যাদিত ৰাখি আপোনাৰ ৰুমটো চুকে কোণে ধুনীয়াকৈ ক্লিন কৰিব পাৰে। দেন নহয়নে ধুনীয়া বস্তুটো? যদি কিনিব বুলি ইচ্ছা প্ৰকাশ কৰিছে, ডেছক্ৰিপশ্যনত লিংক পাই যাব। বলক আমি লাষ্ট গেজেটলৈ। টেক নাম্বাৰ 5 নম্বৰ গেজেটটো হ'ল RGB লাইটিং শ্ব' মানে জোতা। দোস্ত, আমিতো জোতা বহুত দেখিছোঁ বা বহুত পিন্ধিছোঁ, কিন্তু এনেকুৱা শ্ব' বা জোতা পিন্ধিছোঁনে যে ৰং বিৰঙৰ লাইটিং কৰে? হয়, এই শ্ব'টোৰ ভিতৰ ভাগৰ বা তলৰ ভাগৰ ফালে আছে কিছুমান LED তিৰবিৰাই থাকে। শ্ব'টোৰ লগত পাব আপুনি এটা ডাটা কেবল, আৰু ভিতৰ ভাগত পাব এটা ছুইচ, যিটো অন কৰিলেই LEDবোৰ জ্বলি উঠিব। দোস্ত, আপোনাৰ যদি এনেকুৱা আজব পৃথিৱীত ভৰি দিব বিচাৰে, দেন এতিয়াই ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা কিনি আনক এই আজব শ্ব'যোৰ। যি ভিডিঅ' এইখিনি আছিল। আপোনাৰ যদি ভিডিঅ'টো ভাল লাগি থাকে, তেন্তে আমাৰ আৰু আপোনাৰ চেনেল শ্বপ অনলাইন 4x7 চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব আৰু আমাক আগুৱাই যাবলৈ উৎসাহ যোগাব। ধন্যবাদ।